মোবাইলত টেম্পাৰ গ্লাছ লগোৱা কোনো ডাঙৰ কথা নহয়, সেইটোৱে মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাব বিচাৰিছোঁ। কিছুমান টেম্পাৰ গ্লাছৰ লগতে মাইক্ৰ'ফাইবাৰ কাপোৰ দি দিয়ে আৰু কিছুমানৰ লগত নিদিয়ে। যদি আপোনাৰ তাত এনেকুৱা ধৰণৰ মাইক্ৰ'ফাইবাৰ কাপোৰ নাই তেন্তে আপুনি যিকোনো ধৰণৰ কটন চাফা কাপোৰ ইউজ কৰিব পাৰে। মুঠৰ ওপৰত ইম্পৰ্টেণ্ট কথাটো হ'ল যে আপোনাৰ হাত আৰু যিহেৰে মোবাইলৰ স্ক্ৰীন চাফা কৰিব সেইটো চাফা হ'ব লাগিব। ধূলিৰ কাৰণে এনেকুৱা ধৰণৰ বাবলছ থাকি যায়। মই এই মোবাইলটোৰ স্ক্ৰীনত থকা ফিংগাৰপ্ৰিণ্টবোৰ চাফা কৰিবৰ কাৰণে গেজেট ক্লিনাৰ ব্যৱহাৰ কৰিম। এই বটলটো মই 80 টকাত লৈছিলোঁ। আপোনাৰ তাত এনেকুৱা কিবা লিকুইড নাই যদি অনলি মাইক্ৰ'ফাইবাৰ কাপোৰেৰে মোবাইলৰ স্ক্ৰীন চাফা কৰিব পাৰে। ধ্যান ৰাখিব যাতে মোবাইলৰ স্ক্ৰীনত কোনো ধৰণৰ ফিংগাৰপ্ৰিণ্টছ থাকি নাযায় বা ধূলি বালি থাকি নাযায়। এতিয়া চিম্পলি টেম্পাৰ গ্লাছটো ওলাই লওক। টেম্পাৰ গ্লাছৰ ছাইড দুটাতহে ধৰিব, ঠিক এনেকুৱা। দেন এই প্লাষ্টিকটো আঁতৰাই দিয়ক আৰু ভুলেও টেম্পাৰ গ্লাছৰ ভিতৰ ছাইডত হাত নলগাব। তাত ধূলি বালি বা লেতেৰা লাগিব নালাগে তাকে ধ্যান ৰাখিব। এতিয়া টেম্পাৰ গ্লাছটো মোবাইল স্ক্ৰীনৰ সমানে বহাই দিয়ক। দেন চিম্পলি লাহে লাহে আঙুলিৰে বহাই গৈ থাকক। যদি ক'ৰবাত বাবলছ থাকি যায় তেন্তে টেনশ্যন কৰিব নালাগে, চিম্পলি আঙুলিৰে প্ৰেছাৰ এপ্লাই কৰক। কিছুমান বাবলছ গৰম তাপ পালে অট'মেটিকেলি নোহোৱা হয়।